নমস্কাৰ। আজি 95 ৰাস মহোৎসৱ। আমি আজি ভিডিঅ'টো আৰম্ভ কৰিম ৰাস মন্দিৰৰ ওপৰৰ পৰা। তো আছোঁ মই নবীন ভাইৰ লগত। নবীন ভাই আৰু মই একেলগে দেখাম আজি যিমানখিনি পাৰোঁ আপোনালোকক ষ্টেজৰ পৰা আৰু ইত্যাদি মীনা বজাৰ আমি এনেকৈ ঘূৰি ঘূৰি আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু বিশেষ আকৰ্ষণিত আমাৰ এইবাৰ ৰাসৰ ফাৰ্ষ্ট পুৰস্কাৰ আপোনাৰ হ'ল অ'ডি। তো আহক আজি আমি মীনা বজাৰত দেখাম, নাগৰদলা দেখাম, গোটেইখিনি দেখা চেষ্টা কৰিম। গতিকে আমাৰ লগত থাকিব। হাউলি ৰাসৰ অ'ডি 100 টকাত পাব। অ'ডি A4 MG হেক্টৰ হেৰিয়াৰ থৰ 100 টকাত পাব। 100 টকা ভাগ্য লটাৰী। চাই লওক মজা মজা গাড়ী। টোটেল 22খন গাড়ী আছে 22 জনৰ কাৰণে। সমাজ কিছুমান বনাই গৈছে সেইটো নমস্কাৰ। সমূহ দৰ্শনাৰ্থীক হাউলি ৰাস মহোৎসৱলৈ আদৰিছোঁ। আশা কৰোঁ দৰ্শনাৰ্থীৰ ৰাস মহোৎসৱৰ প্ৰৱেশ আৰু প্ৰস্থানৰ গীতৰ নিৰ্দেশাৱলীসমূহ মানি চলিব। মহোৎসৱখনিত মাদক দ্ৰব্যৰ প্ৰচলন। ফাইনেলি আমি মীনা বজাৰত সোমালোঁ। চাওক বহুত কিবা কিবি আছে ৰস্ত চাই থাকলে হ'ল। চাই থাকক আমাৰ কি কওঁ মানে কি কওঁ মীনা বজাৰতো আহিলোঁ কিন্তু ভাই একলা ভাল লগা নাই। চকৰি নাই চকৰি নাই টকা ধৰি আৰু ভাল লাগছে দে। দে আৰু এয়া হ'ল হাউলি গ্ৰন্থমেলা, হাউলি ৰাস মহোৎসৱৰ গ্ৰন্থমেলা। ডগৰী আছে চব কিতাপ চব কিতাপে কিতাপ চব। ইফালেও কিতাপ ভাগৱত আছে, ডিস্কেনাৰী আছে, স্কেনাৰী আছে, যিবিলাকে চব ল'ব আৰু জীৱনত বহুত দৰকাৰী বস্তুবিলাক ইয়াতে আছে। চাই লওক। এইবিলাক একচুৱেলি হাতেৰে কৰা। হাউলি ৰাস মন্দিৰ, হাউলি ৰাস মন্দিৰৰ এটা আৰ্হি ধুনীয়াকৈ বনাইছে।
লাগি আছোঁ আমি বাণিজ্য মেলাত। ধুনীয়া ধুনীয়া পঠাব চেষ্টা কৰি আছোঁ। আপি নাচো নাচাওঁ এনেই কৈছোঁ। লং পেণ্ট চাবি নেকি লং পেণ্ট? লং পেণ্ট চাই আছোঁ মানে দেখছোঁ। কোসা ঘূৰাই আছোঁ কিন্তু পচন্দ হোৱা নাই। এতিয়া ডাঙৰ ৰং অসমীয়াৰ সূতাৰ কাপোৰ নেকি? কটনৰ কাপোৰ তুলং অসমীয়াক তুলং। অঁ ভাই আছোঁ দে। লেডিজ জোতা ফ্ল'ৰ মেট ঘৰৰ ফ্ল'ৰ মেট। চব বাণিজ্য মেলা, কাপোৰে কাপোৰ, আপিৰ কাপোৰ, আপাৰ কাপোৰ। কাশ্মীৰী ফ্ল'ৰ মেট কাশ্মীৰৰ পৰা অনা।